Hey guys, welcome back to my channel. So অসমৰ যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে এলপি আৰু ইউপি পদৰ বাবে ইতিমধ্যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আৰু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে সো মই কেইখনমান ডিস্ট্ৰিক্টৰ কাট অফ এনালাইসিসটো দিছিলো আৰু বহুতে মোক কমেন্ট কৰি বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ খুজি আছে সো সকলোবিলাক ডিস্ট্ৰিক্টৰ একেবাৰে দিয়া সম্ভৱ নহয় সো লাহে লাহে দি আছো আৰু এটা এটাকৈ সো আজি মই দিব ওলাইছো গোলাঘাট জিলাৰ কাট অফ বিশ্লেষণ সো চাই থাকিব ভিডিওটো শেষলৈকে আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুন আহিছে তেন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বলক ভিডিওটো আৰম্ভ কৰো সো গোলাঘাট জিলাত ওবিসিৰ পোষ্টৰ সংখ্যা আছিল 16টা সো কাট অফ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ আহিছিলে 216.083 আৰু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ ওবিসিৰ বাবে কাট অফ আহিল 214.283 সো আমি দেখিলো যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টতকৈ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত কিমান কমিল 1.8 কমিছে সো আমি এটা অনুমান কৰিব পাৰো যে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টত কিমান আহিব পাৰে কাট অফ 213 আশেপাশে থাকিব লাগে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টত ওবিসি আনৰিজাৰ্ভৰ ক্ষেত্ৰত দেখো যদি আমি আনৰিজাৰ্ভৰ 190 টা পোষ্ট আছিল গোলাঘাট জিলাত সো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত ইয়াৰ কাট অফ আছিল 214.067 আৰু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ আহিল 210.633 সো আমি ডিফাৰেন্স যদি চাও ইয়াৰ ভালেখিনি কমিছে যেহেতু পোষ্টৰ সংখ্যাও বেছি আছে তথাপিও ভালেখিনি কমিছে 3.434 কমিছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টতকৈ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত সো আমি অনুমান কৰিব পাৰো যে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টত কিমান কাট অফ আহিব সো এক্সপেক্টেড কাট অফ মই এটা দি দিছো 207 ৰ আশেপাশে থাকিব লাগে ঠিক আছে সো এসসিৰ ক্ষেত্ৰত যদি আমি চাও এসসিৰ পোষ্ট আছে 13টা আৰু ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ আহিছিল 201.600 আৰু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ আহিল 200.767 যেহেতু পোষ্টৰ সংখ্যাও কম তথাপি অলপ কমিছে 0.833 কমিছে সো আমি এক্সপেক্টেড কাট অফ এটা দি দিও 199 ৰ আশেপাশে থাকিব লাগে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টত এসটি প্লেনছৰ ক্ষেত্ৰত যদি আমি চাও এসটি প্লেনছৰ পোষ্ট আছিল 23 টা সো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আহিল 196.100 আৰু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিছে 193.933 সো ইয়াৰ ডিফাৰেন্স যদি আমি চাও 2.767 সো সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টতকৈ 2.767 কমিছে সো থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টত কিমান এটা আহিব পাৰে কাট অফ 190 মান আহিব লাগে ঠিক আছে 190 মান আহিব লাগে আপোনালোকৰ এসটি প্লেনছৰ কাট অফ পিডব্লিউডি ক্যান্ডিডেটস যদি আমি চাও পিডব্লিউডি পোষ্ট আছিল 29 টা আৰু ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আহিছে 179.467 কাট অফ আৰু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত 172.848 সো ডিফাৰেন্স যদি আমি চাও 6.619 ভালেখিনি কমিছে ইয়াৰ যেহেতু পিডব্লিউডি ক্যান্ডিডেট বেছি নাই সেইকাৰণে মাৰ্কবোৰ ডিফাৰেন্স আহি আছে ভালেখিনি সো আমি এটা কাট অফ দি দিছো থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ কাৰণে 168 ৰ আশেপাশে থাকিব লাগে ঠিক আছে আমি চাও ইডব্লিউএছ ৰ পোষ্ট আছে 19 টা গোলাঘাট জিলাত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আহিছিল 212.267 আৰু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ আহিছিল 209.883 সো থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টত কিমান আহিব লাগে কাট অফ সো আমি যদি চাও যেহেতু জেনাৰেলৰ পিছে ইডব্লিউএছ থাকে জেনাৰেলটো শেষ হোৱাৰ পিছত ইডব্লিউএছ ৰ আৰম্ভ হয় সো জেনাৰেলৰ কাট অফ আমি দি দিছিলো 207 সো ইডব্লিউএছ যেহেতু 19 টা পোষ্ট আছে 206 ৰ আশেপাশে থাকিব লাগে ঠিক আছে সো ভিডিওটো ভাল লাগিলে বেছিকে শেয়াৰ কৰিব আৰু লাইক দিব আৰু যদি মোৰ চেনেলটোলৈ নতুন আহিছে দেন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কিবা নতুন ডিস্ট্ৰিক্ট লাগে বা অন্য কিবা ভিডিও লাগে আপোনালোকে মোক কমেন্ট বক্সত জনাব